মহিলাসকলে কেতিয়া স্নান কৰিব লাগে আজি আলোচনা কৰিম মহিলাসকলেনো স্নান কৰাৰ সময় কোনটো পবিত্ৰ হয় বা মহিলাসকলে কোনটো সময়ত স্নান কৰিলে খুব ভাল বুলি কোৱা হয় বা সেই ঘৰত মা লক্ষ্মী আহে প্ৰত্যেকগৰাকী মহিলাক এখন ঘৰত লক্ষ্মী বুলি কোৱা হয় তেনে ক্ষেত্ৰত মহিলাগৰাকীয়ে কৰা কিছুমান কামে ঘৰখনলৈ ভাল দিন আনে মহিলাগৰাকীয়ে কৰা কিছুমান কামে ঘৰখনলৈ বেয়া দিন আনে এতিয়া আপুনি যদি এখন ঘৰৰ মহিলা এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কি কাম কৰিছে আৰু সেই কথাখিনিৰ ওপৰতে কিন্তু আপোনাৰ ঘৰলৈ মা লক্ষ্মী কিমান বেছি আহিব সেই কথাটো নিৰ্ভৰ কৰিব এতিয়া মই আলোচনা কৰিম মহিলাসকলে কোনটো সময়ত স্নান কৰিব লাগে আমাৰ শাস্ত্ৰই হওক বা পুৰণি কালৰ পৰা চলি অহা নীতি নিয়মে হওক এনেকুৱা কিছুমান আছে যিবোৰ আপুনি যদি পালন কৰে খুব বেছি ভাল আৰু পালন নকৰিলে খুব বেছি বেয়া বুলি কোৱা হয় এতিয়া আপুনি পালন কৰে নকৰে আপোনাৰ কথা হেতু এতিয়া আজি আলোচনা কৰিম মহিলাসকলে কোনটো সময়ত স্নান কৰিব লাগে আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াসমূহ জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিবলক মহিলাসকলে কোনটো সময়ত স্নান কৰিব লাগে এতিয়া আমাৰ শাস্ত্ৰই কিছুমান নিয়ম দিছে বা শাস্ত্ৰই কিছুমান সময় দিছে যি সময়ত স্নান কৰিলে খুব বেছি ভাল বুলি কোৱা হয় এতিয়া প্ৰত্যেকগৰাকী মহিলাই কি কৰিব লাগে সূৰ্য উদয় হোৱাৰ আগতে তেওঁলোকে বিছনা ত্যাগ কৰিব লাগে বিছনা ত্যাগ কৰি উঠি তেওঁলোকে কি কৰিব লাগে ঘৰটো পৰিষ্কাৰ কৰিব লাগে ধুনীয়াকৈ মচিব সাৰিব লাগে গোটেই ঘৰৰ চৌহদ চহৰ অঞ্চলত থাকিলে হয়তো ইমান ডাঙৰ চৌহদ নহব পাৰে কিন্তু গাঁও অঞ্চলত বিশেষকৈ চৌহদটো খুব বেছি ডাঙৰ থাকে প্ৰায়ভাগ মানুহৰে তেনে ক্ষেত্ৰত আপুনি ৰাতিপুৱা শুই উঠি গোটেই চৌহদত ঝাৰু দিব লাগে তাৰ পৰা আপুনি কি হয় ঝাৰু দি উঠি আপুনি গোটেই আপোনাৰ ঘৰখন মচিব লাগে মচি উঠি কি কৰিব লাগে আপুনি স্নান কৰিব লাগে সেই ৰাতিপুৱাৰ সময়তে স্নান কৰি উঠি আপুনি পূজা ঘৰত সোমাব লাগে পূজা কৰিব লাগে তাৰ পৰা আহি আপুনি আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠক সেৱা কৰিব লাগে সেৱা কৰি উঠিহে কিন্তু আপুনি পাকঘৰত সোমাব লাগে এতিয়া মহিলাসকলে স্নান কৰাৰ উত্তম সময় বুলি ক'লে সেই ৰাতিপুৱাৰ যিখিনি সময় সেই সময়খিনিকে উত্তম সময় বুলি কোৱা হয় তাৰ পিছত যদি আপুনি স্নান কৰে সেই স্নানক কিন্তু ভাল স্নানত ধৰা নহয় এতিয়া মহিলাই যদি আপুনি একেবাৰে ৰাতিপুৱাই স্নান কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি 8টা বজাৰ আগত স্নান কৰিবলৈ চেষ্টা কৰক 8টা বজাৰ আগত স্নান কৰিলেও ভালেই হয় আৰু 8টাৰ আগত যদি আপুনি নোৱাৰে তেনে ক্ষেত্ৰত আপুনি 12 বজাৰ আগত স্নান কৰিবলৈ চেষ্টা কৰিব কিন্তু 12 বজাৰ পিছত আপুনি স্নান নকৰিব আপুনি 12 বজাৰ পিছত স্নান কৰিলে এই স্নানৰ কোনো আপুনি ফল নাপায় গতিকে আপুনি যিমান পাৰে 12 বজাৰ আগতে স্নান কৰিবলৈ চেষ্টা কৰিব আৰু আপুনি যদি 12 বজাৰ পিছত স্নান কৰে সেই স্নানক কি হয় দানৱ স্নানত ধৰা হয় আৰু যেটো আপুনি দানৱ স্নান কৰে সেই দানৱ স্নানত কি হয় আপুনি কোনো ধৰণৰ ফল নাপায় আপুনি স্নান কৰিলে যেতিয়া দৈব শক্তি অতি সক্ৰিয় হৈ থাকে সেই সময়ছোৱাত কৰিব লাগে আপুনি যেটো ৰাতিপুৱাৰ সময় সেই সময়ছোৱাত কি হয় দৈব শক্তিটো অতি বেছি সক্ৰিয় হৈ থাকে আৰু যেতিয়া সেই বস্তুটো সক্ৰিয় হৈ থাকে সেই সময়খিনিত স্নান কৰিলে খুব বেছি আপুনি ভাল ফল পায় তাকেই নকৰি যদি 12 বজাৰ পিছত স্নান কৰে তেতিয়া আপুনি কি হয় দানৱ স্নানত পৰে আৰু যেতিয়া সেই সময়ছোৱাত আপুনি স্নান কৰিব সেইখিনি যেতিয়া দানৱ স্নানত পৰিবগৈ আৰু আপুনি তাৰ পৰা ভাল ফল নাপায় বৰঞ্চ আপুনি বেয়া ফলহে পাব গতিকে আপুনি যিমান পাৰে স্নান 12 বজাৰ আগতে কৰিবলৈ চেষ্টা কৰিব আৰু যদি ৰাতিপুৱাৰ সময়ত কৰিবলৈ পাৰিছে ইয়াকটো অতি উত্তম বুলি কোৱা হয়